आं मिथु बर' दुलाराय आसाम नाथजुगि फरायसा आफादा 72 घन्टा सोमावसारनाय हाबाफारि लायो। क'क्राझार जिल्ला नाथजुगि फरायसा आफादनि बानजायनायाव दिनै बिटिआरडि सदर थावनि क'क्राझाराव सोमावसारनाय हाबाफारि लायो। मख'जाथावदि बावैसो सान सिगां गोदानै दाफुंजानाय कमतापुरगाव खुंथाय परिषदआव नाथजुगि हारिनिफ्राय खमैबो 7 बिजाथि थिसननाय, नाथजुगि हारिनो थाबैनो एसटि मोनथाय होनाय आरो नाथजुगि हारिनो सेटेलाइट काउन्सिल होनांगौनि दाबिजों आखाइ आखाइ प्लेकार्ड लानानै क'क्राझाराव सोमावसारनाय हाबाफारि लायो। नाथजुगि फरायसा आफादनि माखासे सोद्रोमा आरो मावथिफोरा बाहागो लानाय दिनैनि बे सोमावसारनाय हाबाफारिनि गेजेरजों आफादनि गाहाय नेहाथारि अरबिन्द नाथआ दाबि खालामनायखौ मोनफुङागौमानि सोमावसारनायखौ नागारा होननानै ओरैबायदि बुङो। আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই ৭২ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বিশেষকৈ অসম চৰকাৰখনে আমাৰ এই জনগোষ্ঠীটোক চূড়ান্ত প্ৰতাৰণা কৰিলে। যোৱা কেবিনেট বৈঠক যিখন ধেমাজিত অনুষ্ঠিত হ'ল তাৰ আগে আগে আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছিলোঁ যে নাথযোগী জনগোষ্ঠীৰ যিটো প্ৰধান দাবী যে নাথযোগী চেটেলাইট এখন কাউন্সিল লাগে সমগ্ৰ অসমত, সেই কাউন্সিলখন অতি শীঘ্ৰে দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু অসম চৰকাৰে আমাৰ এই জনগোষ্ঠীটোৰ কোনো এটা কথাও তেওঁলোকে নুশুনিলে আৰু তেওঁলোকে বৰঞ্চ যোৱা ২৬ তাৰিখে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদসমূহ তেওঁলোকে শপত গ্ৰহণ কৰিলে। কিন্তু সেই অঞ্চলত বসবাস কৰা নাথযোগীসকলৰ ভৱিষ্যত কি হ'ব সেই কথাটো তেওঁলোকে কিন্তু চিন্তা চৰ্চা নকৰিলে। গতিকে আমি প্ৰধানকৈ আজি দাবী উত্থাপন কৰিছোঁ যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যিখন অন্তৰ্বৰ্তীকালীন পৰিষদ আছে এই পৰিষদখনত নাথযোগী জনগোষ্ঠীৰ প্ৰতিনিধি তেওঁলোকে অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰক আৰু নাথযোগীসকলৰ যি প্ৰধান দাবী জনজাতিকৰণৰ দাবী, সেই দাবী চৰকাৰখনে ৰাজনৈতিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আজি আমি অনশনৰ কাৰ্যসূচীৰ পৰাই চৰকাৰখনক সকীয়াই দিছোঁ। পৰৱৰ্তী আমাৰ এই অনশনৰ কাৰ্যসূচীৰ পিছতো যদি চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই যোৱাবাৰ যেনেকৈ অসম বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ অসমখনক স্তব্ধ কৰি দিছিলে, এই আৰু কেইদিনমান পিছতে কিন্তু আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই অসম বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ অসমখনকে অচলা অৱস্থা কৰি দিবৰ কাৰণে আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই ইতিমধ্যে আমাৰ যি সাংগঠনিক কাম কাজ আমি এই সাংগঠনিক কাম কাজ আৰম্ভ কৰিছোঁ। বিশেষকৈ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে যেনেকুৱা ধৰণৰ আন আন জাতি জনজাতি জনগোষ্ঠীসমূহৰ কাম কৰিছে, আমাৰ কিন্তু এই নাথযোগী জনগোষ্ঠীটোৰ কোনো এটা কাম কৰা আমি পৰিলক্ষিত নহ'ল। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ যি আস্থা আৰু ভৰসা আছে সেই আস্থা ভৰসা এতিয়াও আছে যে অতি শীঘ্ৰে এই যি 30 অক্টোবৰত উপনিৰ্বাচন অনুষ্ঠিত হ'ব, উপনিৰ্বাচনৰ আগে আগে নাথযোগীসকলৰ যি ৰাজনৈতিক সমস্যা জনজাতিকৰণ আৰু উপগ্ৰহ স্বায়ত্তশাসিত পৰিষদ এই দুইটা মূল বিষয়ক যাতে তেওঁলোকে অগ্ৰাহ্য দিয়ে আৰু যাতে সমাধানৰ কাৰণে এখন যাতে চৰকাৰী পক্ষৰ পৰা আলোচনাৰ বাবে আমাৰ আমন্ত্ৰণ জনায় আৰু আলোচনা কৰি আমাৰ যিসমূহ দাবী সেই দাবীসমূহ অতি শীঘ্ৰে সমাধান কৰে, তাৰ কাৰণে আমি অনশন কাৰ্যসূচীৰ পৰাই অসম চৰকাৰক সকীয়াই দিছোঁ।